মৰ্নিং বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। আমি মাঘ বিহুৰ প্ৰস্তুতি কেনেকুৱাকৈ কৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ মাজেৰে দেখাব চেষ্টা কৰি যাম। এতিয়া মোৰ গুড়া খুন্দা ৰেডি, এনেকৈ টিপি টিপি থৈছোঁ। তেতিয়া আঠা থাকে চাউলটোৰ, পিঠা পৰাত সুবিধা হয়, পিঠা না মিষ্টাৰে পাৰ মাংস বনাই আছে। আমাৰ ঘুনিয়ে পাৰ মাংস খাই বহুত ভাল পায়। এয়া মোৰ মানুহজনে মুৰ্গীৰ মাংস বনাই আছে। এয়া খাহীৰ মাংস বনাই আছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।